সমগ্ৰ ভাৰত তথা দেশৰ ভিতৰতে ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত আছে এজন ব্যক্তি। তেওঁ প্ৰতিদিনে গড়ে ৩ কোটি টকা কেৱল দানেই কৰে। কিন্তু এই ব্যক্তিজনে এসময়ত এটা সৰু গেৰেজত ব্যৱসায় আৰম্ভ কৰিছিল। বৰ্তমান তেওঁ কেইবা লাখ কোটি টকাৰ মালিক। জানো আহক তেওঁ কোন। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। তেন্তে আহক আৰম্ভ কৰোঁ। ৰাজধানী দিল্লীত তেওঁৰ দৰে ধনী মানুহ আৰু কোনো নাই। ৰাজধানী দিল্লীত এই ব্যক্তিজনতকৈ আৰু ধনী মানুহ কোনো নাই। মুঠ সম্পত্তিৰ পৰিমাণ 2,07,700 কোটি টকা। কেৱল দেশতে নহয়, তেওঁৰ কোম্পানীৰ নাম সমগ্ৰ বিশ্বই জানে। কিন্তু কেৱল তেওঁৰ অপৰিসীম ধন সম্পত্তিৰ বাবেই নহয়, তেওঁ আন এটা কাৰণতো পৰিচিত। তেওঁ এগৰাকী বিশাল মনৰ মানুহ। এই ব্যক্তিজনে প্ৰতি বছৰে বিপুল পৰিমাণৰ ধন কেৱল দান কৰে। হয়, আজি মই আপোনালোকক সেই ব্যক্তিজনৰ কথাই ক'বলৈ গৈছোঁ। তেখেতৰ নামেই হৈছে শিৱ নাডেৰ। দিল্লীৰ এই ব্যৱসায়ীজনৰ নাম বৰ্তমান সমগ্ৰ বিশ্বতে জনাজাত। তেওঁ বিখ্যাত HCL কোম্পানীটোৰ প্ৰতিষ্ঠাতা। এসময়ত 5জন বন্ধুৱে মিলি ঘৰৰ গেৰেজৰ পৰাই আৰম্ভ কৰিছিল ব্যৱসায়। সেই সময়ত তেওঁলোকে মূলতঃ কেলকুলেটৰ আৰু কম্পিউটাৰৰ যন্ত্ৰাংশ তৈয়াৰ কৰিছিল। তাৰ পৰাই শিৱই নিজকে আন এক স্থানলৈ লৈ গ'ল। ইয়াৰ আঁৰত আছিল তেওঁৰ দূৰদৰ্শিতা আৰু সাধাৰণ মানুহৰ প্ৰতি ভাল পোৱা। এজন লোকহিতৈষী হিচাপে তেওঁৰ নাম সদায় জিলিকি আছে। কিন্তু ব্যৱসায় ঠন ধৰি উঠাৰ লগে লগে তেওঁ বিভিন্ন সামাজিক কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ বিপুল পৰিমাণৰ ধন বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়লৈ আগবঢ়ায়। 2022 চনত শিৱই বিভিন্ন কামৰ বাবে মুঠ 1,161 কোটি টকা দান কৰিছিল, যিটো গড়ে প্ৰতিদিনে 3 কোটি টকা দান কৰাৰ সমান। সংস্থাটোৰ কৰ্মচাৰীসকলৰ বাবে তেওঁ ত্ৰাণকৰ্তা। শিৱই বিভিন্ন সুযোগ সুবিধা দি সকলোৰে হৃদয় জয় কৰিছিল। বৰ্তমান তেওঁৰ কোম্পানীটোৰ বিশ্বৰ 60খন দেশত শাখা আছে। মুঠ কৰ্মচাৰীৰ সংখ্যাও হৈছে কেইবা লাখ। কিন্তু এতিয়া তেওঁ কোম্পানীটোৰ সমগ্ৰ দায়িত্ব অকলেই চম্ভালিব পৰা নাই। সেইবাবে তেওঁৰ কন্যা ৰোশনী নাডেৰে পিতৃৰ যথেষ্টখিনি কাম কাজৰ দায়িত্ব হাতত লৈছে। এইগৰাকী 40 বছৰীয়া মহিলাও প্ৰায় 85,000 কোটি টকাৰ মালিক। পিতৃৰ দৰে তেওঁৰো দান দিয়াৰ স্বভাৱ আছে। একে সময়তে তেওঁৰ পিতৃৰ কোম্পানীৰ অধ্যক্ষ হিচাপেও তেওঁ দায়িত্ব লাভ কৰিছে। তেওঁলোকৰ শিৱ নাডেৰ ফাউণ্ডেশ্যন নামৰ এটা দাতব্য সংস্থা আছে। ৰোশনী নিজেই তাৰ ট্ৰাষ্টি। সেয়ে প্ৰতি বছৰে তেওঁ এই সংগঠনৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন খৰচ কৰি সাধাৰণ ৰাইজৰ সেৱা আগবঢ়ায়। তেনেকৈ তেওঁলোকে প্ৰতিদানো পায়। ইমানবোৰ মানুহক উপকৃত কৰি নাডেৰৰ পৰিয়ালে তেওঁলোকৰ হিয়া আজুৰি আশীৰ্বাদ লভিছে। সেই শক্তিৰে তেওঁলোকে এই বিশ্বমানৰ সংস্থাটোক আৰু অধিক উন্নত কৰিবলৈ সক্ষম হৈছে। সদৌ শেষত আমাৰ এই জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ তৰফৰ পৰা নাডেৰৰ পৰিয়ালৰ এই মহানুভৱতাক শতকোটি চেলুট জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে আন 10জনলৈ শ্বেয়াৰ কৰক। লগতে লাইক, কমেণ্টছ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।